my channel guys. কি খবৰ আপোনালোক সকলোৰে মোৰো ভালে বাৰু সো আপোনালোকে এনিভাৰ্সাৰী ব্লগটো বহুতে ভাল পাইছে চাই থ্যাংক ইউ ফৰ দ্যাট আৰু আজি আপোনালোকে থাম্বনেইল আৰু টাইটেলটো দেখি গমে পাইছে চাগে সো মাৰ মামা ঘৰ থাকে শুৱালকুছিত মামাক বুৰবালু নাই আৰু দুটা আছে মামা ককা সো মামাক বিলাকৰ যোনটো লৰা মানে মোৰ মামা হয় ন সো মাৰ ডাঙৰ দাদা ভাইটি এনেকৈ মাৰ যোনটো মাজু ককাৰ যোনটো ছোৱালী ৰিংকু জেঠিৰ ল'ৰাৰ বিয়া মাৰ মানে ভতিজা সো আজি হৈছে বিয়া এতিয়া আমি পানী উঠাব যাম ৰাতিপুৱা মানে এতিয়া দেৰি হৈছে বাৰু আৰু কালিও জুৰুন আছিল কালি আপোনাৰ আমাৰ যাওঁতে দেৰি হ'ল ইফালে চানমাৰী মামা আমি হতো আহিছিলে ৰজদীপ হয় ইফালে বাবু সৰু বাবু ডাঙৰ বাবু শুৱালকুছিতে থাকে তাৰ পৰা গৈছিলে সো সেইকাৰণে কৰাই নহ'ল কেক চেক কাটা হ'ল মই বোলো আপোনালোকক পিকচাৰ্ছ কিছুমান লগাই দিম আপোনালোকে চাব আৰু এতিয়া ৰেডি হৈ আছোঁ মায়ে চাকি দি আছে তাৰপিছত মোৰ লুকটো কওকচোন কেনেকুৱা লাগিছে পিছত বাৰ ভালকৈ হ'ম এইবিলাক ইগন'ৰ কৰিব হ'ম কাপোৰ চাপোৰ চ' এতিয়া আছোঁ আৰু ৰখি কেনে কেনেকুৱা লাগিছে মেকআপ কৰা নাই জাষ্ট চিম্পল অকণমান আইলাইনাৰ লগাইছোঁ নেল পলিছ এণ্ড অল আৰু এইটো পেণ্ডেণ্ট পিন্ধিছোঁ অৰিছা চ' মামীক দেখাম জবা আমিহঁত কালি আমাৰ লগত আহিল মানে জোৰোণ দিয়াৰ পিছত যেতিয়া উল্টা জোৰোণ দিলোঁ ন সেই তেতিয়া আহিছে চ' তেতিয়া মানে মামীয়ে ক'লে অহা যোৱা দিগদাৰ ন মামীয়ে ক'লে ব'লা তোমালোকৰ ঘৰতে থাকিম আৰু আমাৰ পৰা দাদাহঁত মানে পানকৃষ্ণ দাদা যাৰ বিয়া দাদাহঁতৰ ঘৰ ওচৰ হয় মানে কাৰণ দাদাহঁত থাকে বৰবাৰীত আমি থাকোঁ পাঞ্জাবাৰী ওচৰে হয় ন কিন্তু শুৱালকুছিৰ পৰা কোনে আহিব ইমান দূৰৰ পৰা অহা যোৱা কইনা তাৰে হয় দাদাহঁতো তাৰেই হ'ম চব শুৱালকুছি ইমান তাতেই থাকে জেঠিহঁত কিন্তু ইয়াতে নতুনকৈ বিল্ডিং বনাইছে মানে আগতে আছাম টাইপত আছিলে চ' সেইকাৰণে মানে কি হ'ল মামীহঁত আমাৰ লগত আহি গ'ল মণি মামীও অহা কথা আছিল মানে মামাৰ ল'ৰাজন ডাঙৰ মামী আৰু এতিয়া জবা আমি আহিছে দেখাই আছোঁ পূৰা ষ্টাইল কৰি আছে আইনা চাই মা ওলাব বাকী আছে ওলাব চাকি দি আছে ঘৰৰ কামবিলাকতো কৰিব লাগে দেউতা কামত গৈছে চ' আপোনালোকে মোৰ লগত চাই থাকিব আজি কি কি কৰোঁ পানী উঠাব ক'ত যাওঁ কি নকৰোঁ কি কৰোঁ কি ফূৰ্তি কৰোঁ কালিও ৰাতি উল্টা জোৰোণত বহুত ফূৰ্তি কৰিলোঁ খাই লৈ আহিলোঁ মণি আমি নাহিল বাৰু আৰু আজি হেৰিখন নাই চানমাৰী মামা আমিখন নাহে নাজানো কিয় নাহে কিবা কিবি কাম আছে নহ'ল কৈছে আৰু দূৰো হয় ইফালে ন অকণমান কৈছে আৰু কি পাৰ্টিৰ দিনাখন যাম পাৰ্টিও আছে আপোনালোকে সেইদিনা আৰু ধমাকা ব্লগ হ'ব ত' মামীহঁত আছে কালি লিভ আজি বিয়া আজি দৰাৰ লগত যাম চাগে কিন্তু ভাবিছোঁ নাযাওঁ কাৰণ যোৱা কথা আছিল কাৰণ মানে কি হ'ল মাৰ গাটো বেয়া হ'ল এইবিলাক খাই চাই মানে গেছ উঠিল আৰু ৰাতি গ'লে দেৰিও হ'ব ন 10টাত দেউতা যাব বাৰু দেউতা যাবই লাগিব এণ্ড এতিয়া মামীহঁত আমি ঘৰত ৰেষ্ট কৰি মিটাৰ যাম আৰু ৰাতিপুৱা গা পা ধোৱা সেনেকৈ আহিম কিন্তু দেউতা যাব আৰু আপোনালোকেতো ভাল পাবই আজি ব্লগটো চাই কি দৰাৰ লগত দেউতাই ফটো চটো আপোনালোকৰ উঠিলে দিম আপোনালোকে মোৰ লগত ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি দিব আৰু ইনষ্টাগ্ৰামত বহুত ষ্টৰি দিয়ে আছোঁ যোনে ইনষ্টাগ্ৰাম ফ'ল' কৰিছে গম পাইছে এতিয়া মামীক দেখাবলৈ কি খবৰ তোমাৰ তোমাক ইমান ধুনীয়া লাগিছে ৱেলকাম চ' মামা অহা নাই নকুল মামা ঘৰত খালবিলাকো চাব লাগে নহয় জানো ইমান গলু মলু কি ধুনীয়া জুৱেলাৰী পিন্ধিছে চাওক কি ধুনীয়া এইয়া হেয়াৰ ষ্টাইল মামীয়ে নিজে কৰিছে চাওক মামী যাবা মামী আৰু মা ওলাব আছে তাৰপিছত মাকো দেখাম কালি শাৰী পিন্ধিছে দুয়োটাই আপোনালোকক ফটোজবিলাক দিম একদম এতিয়া মোৰ লগত চাই থাকক মা চাকি দি আছে চ' বাই নহয় ক'তো নাযাম স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক আমি দৰাৰ ঘৰত গৈ কি কৰোঁ আপোনালোকক দেখাম বলক এইয়া সৰু বাবু ৰেডি নে নাই ৰেডি বোলে চ' ডাঙৰটোৰ ইমানে লাজ ন আপোনালোকক কি হয় আপোনালোকে আগতে শুৱালকুছি ব্লগত দেখিছে তাৰ বাৰ্থডে ব্লগো চাইছে বহুত লাজ কৰি দেখিছে লাজ কৰি এইটো লাজৰ কোনটো ডাঙৰ সৰু মোক ডেছক্ৰিপশ্যন বক্সত জনাব এইটোকে ডাঙৰ যেন লাগিছে কিন্তু এইটো ডাঙৰ নাই সৰু বডিটো এনেকুৱাই মানে লাজ দেখিছেনে নাই ছোৱালীৰো চাগে ইমান লাজ নালাগে চ' বাদ দিয়ক এইবিলাক কথা এতিয়া আমি লোকেশ্যনত যাই লওঁ তাৰপিছত আপোনালোকৰ লগত ভিডিঅ'টো ব্লগটো
এইয়া পুৰা একদম আমি পুৰা মস্তি কৰি আছো দেই আপোনালোককো দেখাই আছো তো এয়া গ'ল এইটো পাতিব চ' এনেকৈ তেল চেল দি আছে ক্ৰীম চিম দি আছে দাদাক এনেকৈ দেখিছে আৰু লগতে আমি ডাঙৰ বাবু মই হাঁহি আছো চেয়াৰত বহি ব্লগ বনাই চ' একদম ফানি মাহঁতে ফটো চটো মাৰি আছে আৰু সোমাই স্প্ৰে মাৰিছে ডিছপ্লে আৰু মানে এয়া দেখিছে নহয় স্প্ৰে খানি বগা হৈ যাব একদম মানে আনিছেতো আনিছে দুটা 4টা স্প্ৰে আনিছে ভাবক মানে চবৰে চুলি বগা হৈ গৈছে তাইতে কৈছে মই ইমান জল্দি বুঢ়া নহয় এয়া চাওক চ' এতিয়া আজি জোৰোণৰ পৰ্বটো শেষ হ'ল এতিয়া আমি কালি এতিয়ালৈ সামৰিছোঁ মানে ব্লগটো শেষ হোৱা নাই এতিয়া আমি পানী উঠাব যাম আপোনালোকে চাই থাকিব আমি বশিষ্ঠ যাম বশিষ্ঠত পানী উঠাম চাই থাকিব মই হৈছিলোঁ বশিষ্ঠত উঠাম মহিষাসুৰত কাৰণ জোৰোণৰ লগত এনে দেখাই দিলোঁ আৰু তাক কৈছিলোঁ এতিয়া পানী উঠাব যাওঁ ব'লক ক'ত যাব বশিষ্ঠ যাব ন এই প্ৰাণক চব এটা এটাকে মাৰি থাকে পানী ফিল্টাৰ কৰি এইটো হৈছে মণি মামি গৈ থাক চিধা গৈ থাক এইটো জবা মামি কিবা वैसे मेरी बात और आपने भी कल আমি বশিষ্ঠ আহি পাই গ'লোঁ চ' এতিয়া মা জবামি মণি মামি এনেকৈ নামি গৈছে এতিয়া পানী উঠাব আপোনালোকে চাই থাকক জবামি শ্লিপে খাইছোঁ জানেনে পানী নাহিলে পাথৰবিলাক বহুত পিছল হৈ আছে চ' এতিয়া আহিলোঁ আমি পানী উঠাই কিবা কিবি কুৱেশ্যন সুধি আছে
চ' এতিয়া দৰা গা ধুৱাই আছে মাহঁতে মামীহঁতে আৰু অকণমান দেৰিকৈ মানে ৰাতিয়ে যাম এতিয়া আমি ঘৰত যাম ৰেষ্ট ল'ম তাৰপিছত এতিয়া ৰাতি যাম আৰু 10টা বজাত আমি যাম ইয়াৰ পৰা ওলাই চ' এতিয়া দৰা আহি গ'ল মানে আমি আহি গ'ল দৰাৰ লগে আৰু দৰাৰ মানুহে হয় আৰু আমি আছোঁ এতিয়া বম ফুটাইছে ঠিকছে বম ফুটাইছে ধুনীয়া বম দিছে বিহু চিহু হ'ব আৰু আমি নাচি আছোঁ কেমেৰাৰ পিছফালে এইটোতো দেউতা আমি আগতে আহিলোঁ আহি পেলাই আমি কালি মন্দিৰ ৰৈ দিলোঁ গাইছে নাচিছোঁ নাই চ' এইবিলাক ফটো উঠি আছোঁ আমি ঠিকছে আৰু বিয়া হৈ গ'ল এতিয়া আমি আহিম আৰু বিয়া চিয়া হৈ গ'ল আৰু এতিয়া আমি যাম আৰু নহ'লে বহুত দেৰি হৈ যাব ন টোপনি অলৰেডি ক্ষতি হৈছে এতিয়া 2টা বাজিলে গৈ পাওঁতে আমাৰ 3টামান বাজিব 1 ঘণ্টাত গৈ পাম আৰু এয়া ফটোখন কইনাক আনিব যাওঁতে এইটো চুমি মাহীক মানে প্ৰাণকৃষ্ণ দাদাৰ বায়েক আৰু মা আৰু ইফালে জবা মামী আছে মা আছে চুমি মাহী এয়া মই বাহিৰত ফটো উঠিছোঁ ঠিকছে ডেক'ৰেশ্যন ধুনীয়া হৈছে আৰু এইটো হৈছে বাবু দাদা ৰাছিয়া ইউক্ৰেইনত যে পঢ়ি আছে কমল মামাৰ ল'ৰা আৰু এইটো মা আৰু এতিয়া ব্লগটো ইয়াতেই সামৰিছোঁ আমি এতিয়া যাওঁ